Hello friends, good morning and welcome back to my channel. তো আজি একেবাৰে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। তো এই বিহুৰ পৰা ভিডিঅ' দিব পৰা নাই মই। তো কিয় দিব পৰা নাই পিছত কৰি আছোঁ সকলোখিনি। তো এতিয়া একেবাৰে মুখ হাতখিনি একো ধোৱা নাই, একো কাম বন কৰা নাই। উঠিছোঁ, আকৌ মোবাইলটো হাতত লৈছোঁ আৰু ব্লগটো বোলো বহুত দিন ধৰি ব্লগ দিয়া নাই। তো আজি ব্লগ এটা দি দিওঁ বুলি ভিডিঅ'টো কণ্টিনিউ কৰিব লৈছোঁ এতিয়াৰ পৰাই। তো ব্লগ চাই আগলৈ গৈ থাকোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ প্লিজ নাপাহৰিব। তো ব'লক এতিয়া ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। লেটছ গো। তাৰপিছত মোৰ প্ৰথম কাম হ'ল আৰু মোৰ বিচনাখন পৰা। তো ফাৰ্ষ্ট মৰিখন খুলি লৈছোঁ, খুলি লৈ কিনে এইখিনি আৰু এনেই আৰু থৈ দিছোঁ জাপি কিনে, ইমান মানে সময় নাই। তো এনেই আৰু পাক মাৰি থৈ দিছোঁ। তাৰপিছত এই কম্বলখন জাপি লওঁ, এইখিনি আৰু তাৰপিছত এইটো ৰুমৰ বিচনাখিনিও পাৰিলোঁ, এইখিনি ভিডিঅ' নকৰিলোঁ আৰু এইপিনে চাওকচোন মানে প্লাষ্টাৰ কৰিব আগৰখিনি। তো পানী দি আছে একেবাৰে চব পিনে মানে পৰিছে পানী। তো বস্তা মানে ঢাকি থ'ব লগা হৈছে আৰু এইখন বিচনাত পানী পৰে। তো মানে পাৰি লাভ নাই, এইখন পৰা নাই এইখিনি। A few moments later. এতিয়া চাহখিনি খাই লওঁ, যিহেতু একদম দেৰি হৈ গ'ল বহুতে। তো বাতিত চাহ লৈছোঁ, তাৰপিছত এইবিলাক আছে আৰু খাবলৈ। তো চাহখিনি খাই লগ পাইছোঁ। একেবাৰে মানে পিছপিনে বহি লৈছোঁ মই। তো বেঞ্চত মানে একেবাৰে ভৰিত তুলি বহি কিনে চাহখিনি খাবলৈ লৈছোঁ। তো পিছপিনে আৰু ভাল লাগে, মানে অকণ ঠাণ্ডা ঠাণ্ডা লাগে আৰু ভিতৰত একেবাৰে খিৰিকী দৰ্জা খুলিব নোৱাৰা হৈছে, সেইবাবে তাতে থাকোঁ আৰু। চুকু মোৰ লগত ইণ্ট্ৰটো দি দে না, এই বহুত এটিটিউড গম পায়নে। নমস্কাৰ বন্ধু বান্ধৱীসকল কৈ দে। মস্ত এটিটিউডেৰ, এই এটিটিউড মই উলিয়াই আছোঁ, ৰ'ব এক ছেকেণ্ড ৰ'ব, দেখুৱাইছোঁ তোৰ এটিটিউডটো মই। এয়া চাওকচোন কি আহিছে। তো মই একেবাৰে মানে পিছপিনে আছিলোঁ, দৌৰি দৌৰি মানে আহি নোপোৱা যেন পালোঁ। তো প্ৰত্যেকবাৰে আহে এনেকৈ আৰু প্ৰত্যেকবাৰে মানে চাবলৈ দৌৰা হয়। তো মানে যদিও প্ৰত্যেকবাৰে চোৱা হয় মানে মনটো ভৰি নাহে আৰু চাই ভাল লাগে। তো সেয়া মানে চাওক নাচনীও আহিছে, টিকলু টিকলু চাই একদম সৰু সৰু, বেছি নাইচোন এইবাৰ তিনিজনী আছে অকল। তো যি নহওক বাৰু ভাল লাগে। আৰু এয়া নাম গাইছে সিহঁতৰ গাঁৱৰ মানুহে, আমাৰ গাঁৱৰ নহয় বাৰু, ওচৰৰ গাঁওখনৰ আমাৰ হয়। তো হ'লেও ভাল লাগে আৰু ন। তো সকলোখিনি মানুহ আহে প্ৰায় ইয়াত। তো চাই থাকক প্ৰথমে, তাৰপিছত মই কৈ আছোঁ কি বস্তু হয় এইটো। তো চাই থাককচোন। তো সেইখিনি যে এইমাত্ৰ দেখুৱালোঁ, সেইখিনি মানে কিবা ভঠেলি উৎসৱ নে কি বুলি কয়, পাৰৰ গছ তুলি বুলি কয় আমাৰ পিনে। তো উঠি কিনে গম পালোঁ ভঠেলি উৎসৱ বুলি কয়। তো বহুতে চাগে গম পাব আৰু বহুতে চাগে গম নাপাব। মই মানে পাৰ গছ তুলি বুলিয়ে গম পাওঁ, কিন্তু মানে সুধিলোঁ আৰু ক'বতো লাগিব ন কি বস্তু, মই যদি নিজে নাজানো কি বুলি ক'ম। তো ভঠেলি উৎসৱ বুলি কয়। তো মানে আগতে ক'বলৈ টাইমেই নাপালোঁ, আহিল আৰু মই একদম দৌৰি দৌৰি গ'লোঁ। তো বোলো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, মই যিহেতু চালোঁ আপোনালোকেও চাওক, সেইবাবে আৰু লগালগ তাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। তো ইণ্ট্ৰটো দি দিছোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰতো ভালে একদম জুই। তো আমাৰতো জানমণিয়ে ইণ্ট্ৰটো নিদিলে, তো তাইৰ দ্বাৰা নহ'ব আৰু, তাই একদম খকুৱা হয়, তাই মানে খাওঁ খাওঁকৈ থাকে খালি। তো আৰু বেলেগ একো নাজানে। তো যি নহওক ভিডিঅ'টো বলক চাই আগলৈ আৰু গৈ থাকোঁ। এতিয়া ক'ত গ'ল তোৰ? এতিয়া দেখোন মাতি থাকোঁতে অহা নাছিলি, এতিয়া বিস্কুট হাতত দেখি একদম দৌৰিছ, সেইবিলাক সকলো পেলাই কিনে দৌৰ দিছে মোৰ ওচৰলৈ বিস্কুটৰ কাৰণে, খকুৱা চাল্লা। চৰি আৰু এটিটিউড নেদেখাও, মই বিস্কুটটো দিয়া নাই,
আজি খা আৰু নেক্সট টাইম কিন্তু চাবি। আৰু এইখিনি হ'ল ঢেকীয়া, মামা এজনে দিলে। আৰু বতৰৰ বস্তু বতৰত খাব লাগে, সেইটো স্বাস্থ্যৰ কাৰণে ভাল। আৰু সেইবাবে মাক মই সৰু সৰু টুকুৰ কৰি দি আছোঁ। আৰু লগতে এইখিনি আম, টিকলো চাহ দুটা আম আনিছোঁ মানে ৰাস্তাৰ পৰা। তাৰপিছত এইখিনি মানে ঢেকীয়া ভাজিত দিব লাগে। তেতিয়া মানে কি হয় নাজানো বাৰু, পাহৰিলোঁ। ঢেকীয়া ভাজি দিলে অকণ টেঙা লাগে খাবলৈ, সেইখিনি জানো। একদম মানে পাতলকৈ গিলাব লাগে। তো এইখিনি আৰু তো এতিয়া 2মান বাজিল চাগে। আৰু মই এতিয়াহে গা পালোঁ। ৰাতিপুৱাৰ পৰা মানে ইমান কাম। আৰু মিস্ত্ৰী থাকিলেতো জানেই সকলোৱে মানে আৰু আজৰি নাই কামৰ। তো দাদা আহিছে কালি, ক'বলৈ পাহৰি আছোঁ। কালি আবেলি আহি গৈছেহি। আৰু সি থাকিলেতো আৰু ক'বই নালাগে। এই যদি মই মানে ঘৰ চাফা কৰিছোঁ, এই আকৌ লেতেৰা কৰিছে। মানে সৰু ল'ৰা যেনেকুৱা ঠিক তেনেকুৱাই আৰু ল'ৰা মানুহবিলাক। তো একেবাৰে মানে চেটলেং কৰি দিয়ে। এতিয়া ভোক লাগিছে, ভাতখিনি খাই লওঁ। আপোনালোক ভাতখিনি খাই লওঁ। আৰু এয়া মায়ে বাঢ়ি দিছে ভাত। আৰু এয়াই আৰু ভাতৰ লগত আজি ঢেকীয়া ভাজি অকণমান লৈছোঁ, আলু ভাজি, কণী, ৰাতিৰে মাংস অকণ আছিল, তাৰপিছত দালি, চব মানে এনেকৈ লৈছোঁ। আৰু এইটো বটলত লৈছোঁ পানী, এইখিনি আৰু তো ভাত পানী খাই একদম আজৰি হৈ ল'লোঁ। আৰু এতিয়া চাগে 4:30 মানে বাজিল। তো গধূলি মানে আন্ধাৰ হ'ব লৈছে আৰু। তো এতিয়া অকণ পিছপিনে আহিছোঁ মানে ভিডিঅ' এডিট কৰিব আছে। তো ভিডিঅ'টো এডিট কৰি লওঁ জল্দিছে। আৰু এতিয়া আহিছোঁ ভাল খবৰটোলৈ আৰু বেয়া খবৰটোলৈ। তো ফাৰ্ষ্ট ক'ম মই বেয়া খবৰটো হ'ল মানে সেইদিনা যিদিনা গৰু বিহুৰ পিছদিনা মানুহ বিহু আছিলে, সেইদিনাখনে মানে ভিডিঅ' বনাই আছোঁ ইমান ধুনীয়াকৈ মানে ভিডিঅ'টো বনাইছিলোঁ। তাৰপিছত মানে কি হ'ল 2মান বাজিছে আৰু ভিডিঅ'টো মানে খতম হ'বই আৰু তেতিয়াতে মানে মোবাইলটো পৰি মানে ভাঙি থাকিল। তো ভিডিঅ'ত বস্তুখিনি মানে ঘূৰাই নাপালোঁ আৰু। তো ডিছপ্লেখন মানে পূৰা একদম বেয়া হৈ গৈছে। তো তাৰে মানে বস্তু এতিয়ালৈকে একো পোৱা নাই বাৰু, ল'ম বাৰু কেনেবাকৈ হ'লেও, ভাল কৰিব লাগিব সেইটো। তাৰপিছত যি নহওক আৰু অকণ বেয়া লাগিছিল সেইদিনা। তো এতিয়া মানে ঠিক হৈ গৈছে আৰু এতিয়া আহিছোঁ ভাল খবৰটোলৈ। আৰু ভাল খবৰটো হ'ল তাৰ 2দিন পিছতে নতুন মোবাইল এটা ল'লোঁ। তাৰপিছত সেয়াই আৰু। তো এতিয়া নতুন মোবাইলত ভিডিঅ' কৰি আছোঁ, কেনেকুৱা কোৱালিটি আহিছে জনাব। তো ইমান ভাল নহয় বাৰু এইটোৰ কেমেৰা কোৱালিটি, হ'লে আৰু ঠিক ঠাক। তো আজিৰ ভিডিঅ'টো এইখিনি। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকন প্লিজ নাপাহৰিব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।